Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আজি ৰাতিপুৱা একদম ৰ'দটো দেখিছেনে মস্ত চুকা ৰ'দ আজিৰ ভিডিঅ'টো বহুত বেছি স্পেশাল হয় কাৰণ একদম সন্ধিয়া এটা মানে সন্ধিয়া নহয় আমি যাম 12টা মানতে যাম আৰু পিছবেলা এটা একদম ধামাকা পাৰ্টিলে গ্ৰেণ্ড পাৰ্টিলে গৈ আছো মায়াং আৰু তাতকেও ডাঙৰ কথাটো হ'ল আপোনালোকে মোক এইখিনি বহুতে কমেণ্টত সুধি আছিল যে আমি এক্সট্ৰাকৈ কিয় ঘৰ ল'বলগীয়া হ'ল কিয় আমি নতুন ঘৰ বনাইছোঁ কিয় আমি নতুন ঘৰত যাম মা দেউতাক আৰু লগত ঢেৰ কুৱেশ্যন কৰিছিল তো আজি গোটেইবোৰ কুৱেশ্যনৰ এনচাৰ দিম মোৰ আজি ব্লগত তো ভিডিঅ'টো শেষলৈ চাব লাগিব তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আপোনালোকক দেখুৱাওঁ মোৰ ধুনীয়া বাৰীখন মানে এইখন মই যে ফ্ৰেঞ্চবিন লগাইছিলোঁ চাওক গছবোৰ ডাঙৰ হৈছে বেঙেনাৰ গছো হৈছে জলকীয়াবোৰো লাহে লাহে ডাঙৰ হৈছে যেতিয়া বস্তু এটা কৰিব বা খেতি কৰিব তেতিয়া লাগে ন বহুত ভাল লাগে এমাহতে গছবোৰ ডাঙৰ ডাঙৰ হৈছে নেক্সট মাহততো ফ্ৰেঞ্চবিন খাবলৈ পাম তো মানে বিৰাট ভাল লাগে যেতিয়া কিবা এটা কষ্ট কৰে আৰু হৈ যায় মোৰ এটা ফোন আহিছে ফোনটো লৈ লওঁ তো লৈ ল'লোঁ চাহ নাই নহয় মা মানে ক'ৰবাত যাব ওলাইছে এই ইয়াতে ওচৰতে আৰু মানুহ ঢুকাইছে তাত মানে কিবা দিব হ'লে আৰু আমি যাম কাৰণে মাৰ অকণমান দুখ আছেও বাৰু ন মা নাই নাই নাযায় কৈ দিয়ক বানাম হা প্ৰেংক ভিডিঅ' আছিল প্ৰেংক ডাঙৰ ঘৰটো থাকোঁতে ক'ত আৰু বেলেগত যাব প্ৰেংক আছিল এইটো প্ৰেংক মানে এইটো প্ৰণৱহঁতৰ ঘৰ আছিল কিন্তু মই তাৰ পিছদিনাই ক'ম বুলি ভাবিছিলোঁ কিন্তু প্ৰেংকটো তাৰপিছত কোৱাই নহ'ল কিবা প্ৰব্লেম আহি গ'ল তো আজি সেই ভিডিঅ'টো যোনটো আমি বহুতে ভাবিছে বহুতে কমেণ্ট কৰিছে যে আমি ক'ত যাম ক'ত নতুনকৈ থাকিম কিন্তু নহয় সেইটো আপোনালোকৰ লগত এটা প্ৰেংক কৰিছিলোঁ সৰুকৈ আপোনালোকৰ লগত কেতিয়াও প্ৰেংক কৰা নাছিলোঁ কৰিলোঁ তো বেয়া যেন নাপায় কোনো আকৌ কিয় আহিছা তুমি কিনিব আহিছা মোৰ মোবাইলটো এইটো তো সেই আকৌ গাইজ সৰুকৈ এটা প্ৰেংক আছিল মোৰতো আনি দিয়া নহ'ল তাৰ পৰাই এতিয়া খাই আছোঁ চাহ আৰু পানী বন্ধ কৰিছেতো আৰু মই আজি যাব লাগিব মায়াঙত এটা ডাঙৰ এটা প্ৰগ্ৰেম আছে নৰ্থ ইষ্টৰ বিগেষ্ট ক্ৰিয়েটাৰ ফেষ্ট হ'বলৈ গৈ আছে মানে চলি আছে অলৰেডি কিবা কিবি প্ৰগ্ৰেম হৈয়ে আছে সৰুৰ পৰা মই এতিয়া যাম আমাৰ গাৰ্লছ পাৰ্টি চাহকাপ খাই লওঁ ব্ৰেকফাষ্ট নকৰোঁ নহ'লে দেৰি হৈ যাব গাইজ আৰু আজি মায়াঙত কি হয় কি প্ৰগ্ৰেম হয় একদম ধুনীয়া চব ক্ৰিয়েটাৰ থাকিব চব ক্ৰিয়েটাৰ ইনষ্টাগ্ৰামৰ হওক ফেচবুকৰে হওক ইউটিউবৰে হওক বহুত ধৰণৰ তো মই এতিয়া ৰেডি হৈ লওঁ চাহকাপ খাই ৰেডি হৈ গৈ লগ পাইছোঁ আজি গৈ আছোঁ মিষ্টিক মায়াং মানে মায়াঙত থকা এখন ধুনীয়া ৰিজৰ্টলৈ কাৰণ অসমৰ সবাতোতকৈ ডাঙৰ ক্ৰিয়েটাৰ ফেষ্টটো হ'বলৈ গৈ আছে আজি মানে 24 আৰু এইখন মাৰি দিওঁ মোৰ লগত আছে এইফালে জুপিতৰা হাই আফেৰিন এইফালে পাল্লু আমি গোটেইকেইজনী গৈ আছোঁ তো ব'লক তো ইয়াতে আমি এতিয়া এন্ট্ৰি কৰিব লাগিব এন্ট্ৰিটো কিয় ৰাখিছা ৰূপদা এন্ট্ৰিটো কিয় ৰাখিছা পাৱাৰ দি আছো ওকে ফিল ওকে এটা লৈ লৈছোঁ আৰু কিবা দিবা এইটো তো আমি আনিছোঁ আৰু এটা ড্ৰেছ এইটো এতিয়া পিন্ধি থাকিম আৰু ৰাতি যিটো ইভেণ্ট হ'ব ইভেণ্টৰ কাৰণে বেলেগ ড্ৰেছ আনিছোঁ পিন্ধা হ'ব গোটেইখিনি তো আমি আহি গ'লোঁ সোমাই বাহ ইমান ধুনীয়া ইভেণ্টত আহি আছে কাপোৰ আজিৰ কাৰণে এই গীতটো আহি ৰখি আছে তো আমি সোমাই আহিলোঁ এতিয়া ভিতৰত এতিয়া প্ৰথমে ভাতটো খাম ভাতটো খাই কিনে এইফালে ধ্ৰুৱক লগ পালোঁ তো এয়া গাইজ আজি আমি খানা খাম এতিয়া আৰু খাই কিনে গেম কি হ'ব কোৱা গেম হ'ল সাৰপ্ৰাইজ এতিয়াতে যদি কৈ দিওঁ তেনেহ'লে মানুহে চাই পুল গেম হ'বনে নাই পুল গেম গেম হ'ব মোৰ এতিয়া বেক চাইডে আছে চুমি আৰু চুবি মোৰো ভাল লাগিছে আৰু ছোৱালীজনী ভিডিঅ'ত দেখাতকৈ বহুত কিউট হয় আৰু সৰু লাগে দাদাও ভাল সদায় দেখি থাকোঁ একেই লাগে একেই লাগে আৰু ন নাই মই ভাল বুলি কৈছোঁ নহয় এতিয়া আমাৰ গেমবোৰ আৰম্ভ হ'ল এতিয়া দৌৰিব লাগিব এখন ভৰিত বান্ধি এখন ভৰি দাঙি এখন ভৰি দি দৌৰিব লাগিব আৰু যোন জিকে একদম ডাঙৰ গিফ্ট আছে তো সকলো হৈ গ'ল কাপল এটা ল'ৰা এটা ছোৱালী হ'ব লাগিব আৰু মোৰ পাৰ্টনাৰটো চাব নেকি এয়া মহন্ত ডিম্পু বৰুৱাৰ লগত দেখিয়ে থাকে ভিডিঅ'ত মহন্তৰ লগত মই পেয়াৰ আপ কৰিছোঁ মানে এটা ল'ৰা এটা ছোৱালী হ'বই লাগিব নহ'লে নিদিয়ে তো 2-3টা ৰাউণ্ড হ'ব মই প্ৰথমটো ৰাউণ্ডতে
আহিছে আমাৰ পিছত নেক্সট যিখিনি আছে কাৰণ চবেই খেলিব ন আমাৰ পিছত মানে আপোনাৰ একেলগে 13-14টা কাপল দিছে আৰু একেলগে বাকীখিনি নেক্সট ৰাউণ্ডটোত হ'ব এয়া মই দৌৰিছোঁ চাব দেই ফাৰ্ষ্ট হৈ যাম মই এয়া দৌৰি ভাইটি আৰু বাইদেউ খেলিছিলোঁ আমি আচলতে প্ৰেংক আছিল পুৰা আহি গৈছে दर्शना पटवारी दर्शना जी एक छोटा सा टोपी मैं ब्लैक इसको एक्सचेंज करके आपको ब्लैक कर दूंगा यानी आपके लिए एंड प्लीज जब भी हेलमेट बाइक चलाएंगे हेलमेट पहन के तो गाइस মই জিকিলো মোৰ জিকত মানে জিকাত কিবা অনুভৱ বহুত সুখী কিন্তু দুখৰ কথা আজি বেছিভাগ সব কাপল গেম গাইজ কাপল আৰু এতিয়া পানীৰ হ'ব পানীৰ গেম কি হ'ব নাজানো সুইমিং পুলত কিবা এটা হ'ব ডাষ্টবিনত পেলাই মন ড্ৰাইভাৰ কি হ'ব পানী তলৰ পৰা লাংটা হৈ কিনে অমিতা বেলুনটো কুল নহয় বেলুনটো মানে আমাৰ মাজত ৰাখি আমি খোজ কাঢ়িব লাগিব ৱাক কৰিব লাগিব আচ্ছা বেলুনটো ফুলালো তাৰপিছত গাঁঠি মাৰিব লাগিব মাৰিব লাগিব কি দেখাই আছে দেখাই দিয়া ডাঙৰ আনিব লাগিছিল বেলুন কেইটা তেতিয়া বেলুন ডাঙৰ আনিব লাগিছিল ডাঙৰ হ'লেতো পাৰি ডাঙৰকেইটাৰ দাম বেছি ন বাজেট কম কিন্তু আমি ডিছকুৱালিফাইড হৈ গ'লোঁ কাৰণ আমি হাত ধৰিব নালাগিছিল আগতে মানে ৰুলখিনি কৈ দিয়া নাছিল তো আমি গমেই নাপালোঁ হাত ধৰি আহিলোঁ তো আকৌ নেক্সট বাৰ আকৌ প্ৰথমৰ মানে চবেই হাত ধৰি আহিলোঁ প্ৰথমবাৰ আমি নহ'লে জিকিলোৱে হয় তো আকৌ নেক্সট বাৰ কিন্তু মই ছেকেণ্ডে অলপ ফাৰ্ষ্ট হ'ব নোৱাৰিলোঁ এয়া চাওকচোন মই ছেকেণ্ড হ'লোঁ মই আৰু মানে গীতটো আমি পেয়াৰ আপ কৰিছিলোঁ এয়া আমি ছেকেণ্ড হ'লোঁ এইফালে ট্ৰেভেলাৰ নয়নদা জিকিব লাগিব ওকে ট্ৰাই কৰিম থ্যাংক ইউ এইফালে নমস্মিতা আজি ফাৰ্ষ্ট লগ পাইছোঁ ভাল লাগিছে দে লগ পাই আৰু লগ পাম ন এনেকৈ ইয়াতে পানীৰ ভিতৰত আইফোন প্ৰ' মেক্স পেলাই দিছে আৰু যোনে বিচাৰিব পাৰে একদম আকৰ্ষণীয় উপহাৰ আছে এইফালে বিচাৰি আছে এতিয়া সন্ধিয়া হ'ল এতিয়া আমাৰ ড্ৰেছ চেঞ্জ কৰাৰ সময় নিহাৰ দা পল্লৱী তিন আস্তত চাইনি বহুত ধুনীয়া লাগিছে আৰু এইফালে এয়া ময়ো লাহেকৈ ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে গাইজ ড্ৰেছটো মোৰতো ড্ৰেছটো বিৰাটেই মৰম লাগিছে ব্লেক এনেও মই ভাল পাওঁ কিন্তু মই অকণমান শকত হৈছোঁ পেটটো ওলাই গৈছে সেইটোৱে অকণমান আনকমফৰ্টেবল ফিল হৈ আছে চবেই ধুনীয়া ড্ৰেছ পিন্ধিছে তো মোৰো ভালকৈ ড্ৰেছ কৰিবৰ মন গ'ল তো সেইকাৰণে ময়ো এইটো পিন্ধিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু এয়া আহি পালোঁ তলত য'ত হ'ব প্ৰগ্ৰেমটো আৰু এয়া দেখিছে নহয় ৰেড কাৰ্পেট পাৰি দিছে এতিয়া আমি ৰেড কাৰ্পেটৰ ওপৰেৰে ৱক কৰি কিনে ফটো ভিডিঅ' গোটেইবোৰ হ'ব তাৰপিছত ভিতৰত প্ৰগ্ৰেম হ'ব মানে খুব ধুনীয়া এটা ইভেণ্ট খুব ভাল লাগিছে আজিৰ দিনটো বহুত বেছি এনজয় কৰিছোঁ गाइस हमारा प्रोग्राम चली আছে আৰু এইফালে মোৰ পিছফালে ৰাইডাৰ পুনম ৰাইডাৰ কি कैसा लगता है बहुत अच्छा लगता है ये तो ভালকে পাৰা কোৰ হৈ তুমি ধেমাজি ওকে মই বেটা আজি লগ পালো ভাল লাগিল আৰু লগ পালো এইফালে চাই দিয়া এইফালে
বেছি ফূৰ্তি বহুত বেছি এনজয় কৰিলোঁ ইয়াৰ পৰা ওলাই দিলোঁ যদি চেনেলত নতুন হৈ ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই